গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? সকলো ভালেনে? আজি মই এটা নতুন ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব বুলি। আৰু এইয়া বেটিয়ে বস্তু ধৰিব শিকিছে যিহেতু ভাবিলোঁ ভিডিঅ'টো কেপচাৰ কৰি থৈ দিওঁ। আজি বেটিৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সকলোকে আমাৰ পৰিয়ালৰ ফালৰ পৰা হেপী হোলী। সকলো জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি আহক তাৰে কামনা কৰিছোঁ। আৰু এয়া এতিয়া আনি ঘৰৰ ওচৰতে জাষ্ট হোলী অকণমান খেলিবলৈ ওলাই যাওঁ। আৰু বেটিহঁতি কেনেদৰে খেলিছে তাকে অকণমান থৈ দিলোঁ আৰু যিহেতু থাকি যাব ইউটিউবত স্মৃতি হিচাপে। এইফালে আমাৰ এনেয়ে ওলাইছে এইজনী। আৰু এই ইয়াত এইফালে পোৱালিকেইটা খেলি আছে আৰু ময়ো আহিছোঁ মই নাই যিহেতু। আৰু এইফালে ফটোশ্বুট চলি আছে। এইফালে আমাৰ আজি এনিবেটিভ ফাৰ্ষ্ট হোলী। আৰু ব্লগটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিবা। সৰুকৈ মিনি ব্লগ এটা আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ আৰু লাষ্টত ফটো দুখনমান সাঁচি থৈ দিলোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।